Hello friends, welcome to my channel. এতিয়া আজি আপোনালোকৰ আগত দেখাই দিব ওলাইছো MS Word ৰ এটা প্ৰবলেমটো এনেকুৱা ধৰণৰ ধৰক আপোনাৰ MS ৰ 2007 আছে আৰু বেলেগ এটা ভাৰ্চনো আপুনি লগাইছে 2019 16 বা বেলেগ ভাৰ্চন লগাইছে তেনেহলে আপোনাৰ এটা প্ৰবলেম হয় যে ধৰক Word 2007 মই ওপেন কৰিছো কৰোতে এই কনফিগাৰেচন প্ৰসেস এইটো মেসেজ আহি থাকে আৰু ই কনফিগাৰেচন কৰোতে প্ৰায় 1-2 মিনিট সময় লগাই দিয়ে গতিকে 1-2 মিনিট সময় আপোনাৰ প্ৰতিবাৰতে আপুনি ওপেন কৰোতে লাগিব গতিকে এইটো কাৰণে বহুত অসুবিধা হয় ইয়াক কেনেকৈ সমাধান কৰিব পাৰো আমি চাওঁ আহক ইয়াতে সাৰ্চত আপুনি ৰেজ এডিট বুলি লিখি দিয়ক REGEDIT ৰেজ এডিট দি এন্টাৰ মাৰক ৰেজিষ্ট্ৰি এডিটৰ আহিব কম্পিউটাৰ আন্ডাৰ সেকেন্ড অপশন টু এইচ কি কারেন্ট ইউজাৰ আপুনি ইয়াতে যাব কারেন্ট ইউজাৰত কারেন্ট ইউজাৰ সফটওয়্যাৰ আন্ডাৰ মাইক্ৰসফটৰ আন্ডাৰ অফিস মাইক্ৰসফটৰ আন্ডাৰ অফিচাৰ আন্ডাৰ 12.0 এইটো 12.0 টো হল 2007 MS Office 2007 আৰু Word হল Wordৰ আন্ডাৰত অপশনত ক্লিক কৰক এতিয়া ৰাইট সাইডে চাওক তিনিটা ভ্যালু দেখা পাইছে ফাৰ্স্ট ৰান অপশন এনেকে ধৰণে আপোনাৰ তিনিটা ভ্যালু দেখা পাইছে তো এই ভ্যালুৰ তলতে আপুনি ৰাইট ক্লিক কৰক নিউ আৰু ডি ওয়ার্ড তাত আপুনি ক্লিক কৰক তো ডি ওয়ার্ডত আপোনাৰ নামটো এটো চেঞ্জ কৰক ধৰক নো ৰেজিষ্ট্ৰি নতুনকৈ ৰেজিষ্টাৰ নকৰে এতিয়া নো ইয়াতে ডাবল ক্লিক কৰক হেক্সাডেসিমাল ভ্যালুটো এটো 0 হৈছে তো 1 কৰি দিয়ক আৰু ওকে এতিয়া আপুনি MS ৰ এটো ক্লোজ কৰি দিয়ক MS অফিস স্টাৰ্ট কৰি চাওক একেবাৰতে লৈ ললে আৰু যদি কেতিয়াবা আকৌ আহে আপুনি এবাৰ মেচিনটো ৰিস্টাৰ্ট কৰি দিব এই লৈ ল'ব তো আজিৰ ভিডিওটো ইমানেই ভিডিওটো লাইক আৰু শেয়াৰ কৰিব ধন্যবাদ